গোসাঁই কি লিখি আছা? গোসাঁই কি লিখিছা? হোমৱৰ্ক কৰিছা নেকি? আমাৰ গোসাঁই বহুত ভাল ল'ৰা দেই ন? মই ডাঙৰো হলো। ডাঙৰো হ'লা? হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই শুনিলোঁ আমাৰ পৰিয়ালৰ এজন মানুহ ঢুকাইছে আৰু সেইকাৰণে আমিতো আজি নিৰামিষ খাব লাগিব। মায়ে ক'লে দাইলতে গছ আলু দিয়া আৰু কিবা এটা বনাবা। তেতিয়া মই ভাবিলোঁ পদিনা হৈ আছে, পদিনা অকণমান ছিঙি আনো। পদিনাৰ লগতে মই অকণমান চাঙৈ টেঙাও দিলোঁ, টেঙা টেষ্টটোৰ কাৰণে। আৰু চাঙৈ টেঙা এই বতৰত ল'ৰা ছোৱালীকো খুৱাব লাগে, কাৰণ এতিয়া বতাহত বহুত বেমাৰ আজাৰ আহে। সেইকাৰণে মই পদিনা অলপো ছিঙি আনিলোঁ। আৰু ইফালে মই হালধি অকণমান বইল কৰিছোঁ। মই যে বাৰীত কৰিছিলোঁ হালধি, আপোনালোকক মই নিশ্চয় দেখুৱাইছিলোঁ চাগৈ। আৰু সেইকাৰণে সেই হালধিখিনি বহুত দিন ৰৈ আছে। আৰু হালধিও সিজাই দিলোঁ ইফালে কুকাৰত। ইফালে মই দাইলত গছ আলু আৰু আলু দিম বুলি ঠিক কৰি লৈছোঁ। বইল খাবলৈ অকণমান জুতিৰ প্ৰয়োজন হয়। সেইকাৰণে এফালে ভাতত মই কাচকল বইল কৰিম, পিটিকা বনাবলৈ। এইখিনি ধুই কৰি ৰেডি কৰি ল'লোঁ। লৈ পেলাই এতিয়া বহাই দিম। ভাত বনাই বেলেগ কাম কৰি থাকোঁতে মোৰ ইফালে দাইলৰ পানী কমিয়ে গ'ল। আকৌ লৰালৰিকৈ আহি মই দাইলত পানী অলপ আকৌ দি দিছোঁ। আৰু ইফালে হালধি মোৰ আৰু অকণমান সিজাবলৈ আছিলে, সেইখিনিও আকৌ সিজাই ল'লোঁ। আৰু ইফালে পদিনাখিনি যা যোগাৰ কৰিছোঁ পিচিবলৈ। তাতে মই আদা নহৰু দি পিচিম। আৰু বইল দাইলত অকণমান ধনিয়া ছটিয়াই দিলোঁ। আৰু পদিনাখিনি মিক্সিতে পিচিম বাৰু। পাতাখন যদিও ভিতৰলৈ আনি লৈছিলোঁ, লৰালৰি হোৱাৰ কাৰণে মই মিক্সিতে দি দিলোঁ। আদা নহৰু জলকীয়া নিদিওঁ বাৰু, জলকীয়া পিছত দিম, কাৰণ ল'ৰাকো অকণমান খুৱাব লাগিব। পিচি কৰি ভাত পানী খাই আজৰি হয় মই আকৌ হালধিখিনি ভিতৰতে কাটি পেলাই ৰ'দত দিবলৈ লৈ গ'লোঁ। লগতে ল'ৰাও গ'ল। সি আৰু মোৰ পিছে ঘূৰি ফুৰে, নহ'লে মোৰ পিছত, নহ'লে মাৰ পিছত। ইফালে হালধিখিনি কাটি দিলোঁ, সি লৰাই দিছে, অকণ বহলাই দিছে। ইফালে আকৌ কাম কৰি থকাৰ মাজতে ৰাস্তাত শুনিলোঁ ফুল আনিছে মানুহ এজনে ঠেলাত। আকৌ এটা মই ফুলো কিনি আনিলোঁ। এই ফুলটো এন্থৰিয়াম ফুল হয় নামটো। আৰু বহুদিনৰ পৰা আনিম বুলি ভাবি আছিলোঁ। আৰু ৰাতি ধুনীয়াকৈ এইটো ইনডোৰ হয় বুলি মানুহজনে কৈছে। সেইকাৰণে ভিতৰতে ধুনীয়াকৈ সজাই ৰাখিছোঁ। আৰু এয়া একেবাৰে ৰাতি মই শোৱাৰ আগত কি কৰোঁ, চোফা টোফাখিনি ধুনীয়াকৈ থৈ গ'লে ৰাতিপুৱা আহি দেখি ধুনীয়া লাগে, চিডিল হৈ থাকিলে মনটো ভাল লাগে। আৰু এনেদৰে মোৰ আজি ভ্লগটো সামৰণি মাৰিছোঁ। আৰু যদি চাই ভাল লাগে মোৰ ভিডিঅ'বোৰ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ বহুত ধন্যবাদ।